Hey guys, welcome to a new vlog and finally চিকেনৰ চালোঁ এতিয়া চাই আহিলোঁ চ' আপোনালোকে ব্লগটো চাওক তাৰপিছত ৰিভিউটো শেষত দি আছোঁ মানে এটা দিন লাষ্ট ঈদৰ এইখন মানে এনাউন্স হৈছিল তেতিয়াৰ পৰা এটা দিন ৱেইট কৰিছোঁ চ' ফাইনেলি আজি চালোঁ কি এক্সপিৰিয়েঞ্চ অবভিয়াছলি ভালেই হ'ব কিমান ভাল সেইটো আপোনালোকে ভিডিঅ'টো চাই গম পাব বহুত বেছি ইম'চনেল হৈ আছে আৰু লগতে মানে এক্সাইটমেণ্ট মানে এতিয়াও পূৰা হৈ আছে আৰু তো ভিডিঅ'টো চাওক এতিয়া আপোনালোকে ধুনীয়াকৈ তো গাইছ আমি ফাইনেলি চালোঁ চিকেনৰ বহুত বেছি এক্সাইটেড চাওক আপোনালোকে আমাৰ লগত আছে আইতা কেনেকুৱা লাগিল চাই তই ভাবিছ ভাইজানৰ আইতাহঁতৰ দৰে মানুহেও চাই সৰু বাচ্ছাৰ যে সকলোৱে চাই মানে ভাইজানৰ মুভি ফেমিলি একদম মানে কি ক'ম আৰু আইতা কেনেকুৱা লাগিল চাই আইতাৰ ভালে লাগিছে চাই তো এতিয়া গাইছ আমি লাষ্ট চংটোৰ চিকন্দৰ নাচে চংটোত আমি ডেন্স কৰিছিলোঁ তো সেইটো চাওক তাৰপিছত আমাৰ ধুনীয়াকৈ ৰিভিউটো দি আছোঁ আমি চিকন্দৰ চাই আহিলোঁ এতিয়া আপোনালোক ধুনীয়াকৈ ৰিভিউটো দিম তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক তো প্ৰথমতে কৈ দিওঁ আপোনালোকক চিকন্দৰখন এখন ষ্টৰি অৰিয়েণ্টেড মুভি হয় এইখনৰ একশ্যনো আছে ইম'শ্যন আছে মাছ চিন আছে সকলোবোৰ আছে আৰু এইখন ফেমিলিৰ কাৰণে বনোৱা হৈছে তো মই চালোঁ চোৱাৰ পিছত মোৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা অবভিয়াছলি এইখন গোটেই চিনেমাখন নিজৰ ফেমিলি নিজৰ আপোনজনৰ কাৰণে ফেমিলিসকলৰ যিটো মানে এটা বান্ধোন সেই বান্ধোনটো কেনেকুৱা বা এটা সম্পৰ্কৰ কথা দেখুওৱা হৈছে হাজবেণ্ড ৱাইফৰ তো অবভিয়াছলি আপোনালোকে গমেই পাইছে ভাইজান আৰু ৰশ্মিকা মন্দানা এইখনত কাপল হ'ব আৰু যিটো মানে কেমেষ্ট্ৰি ভাইজান আৰু ৰশ্মিকা মন্দানা মানে আল্টিমেট বহুত বেছি ধুনীয়া বহুত বেছি মানে একদম প্ৰিচিয়াছ হয় কেমেষ্ট্ৰিটো বহুত মানুহে কয় যে ভাইজানে এক্টিং নকৰে ভাইজানৰ পাৰফৰ্মেঞ্চ ভাল নহয় বা তেওঁলোকে এইখন চিকন্দৰখন চোৱাৰ পাছত এইটো চিক্ৰেট কৰিবই নোৱাৰে ইমান ধুনীয়া ইমান আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ দিছে মানে ভাইজানে মানে কি ক'ম এনেকুৱা পাৰফৰ্মেঞ্চ কোনো এজন এক্টৰেও দিব নোৱাৰে যিটো পাৰফৰ্মেঞ্চ ভাইজানে ইম'চনেল চিনত দিয়ে মানে প্ৰুফ কৰি দিছে ভাইজানে যে এইখন মুভিৰ জৰিয়তে বহুতো মানুহৰ ইয়াৰ এটা মানে পাৰফৰ্মেঞ্চৰ জৰিয়তে হওক বা যিখিনি ইম'চনেল চিনত ভাইজানে সেইখিনি মানে আউটষ্টেণ্ডিং বুলি কৈছোঁ মানে আউটষ্টেণ্ডিং কোনো এজনেও কৰিব নোৱাৰে যিটো ইম'চনেল চিনত ভাইজানে এক্ট কৰে মানে এয়াৰ মুগাৰৰ যিমান চিকন্দৰ অল মানে এজন প্ৰত্যেকজনকে মানে থেংক ইউ ক'ব লাগিব ইমান ধুনীয়া এখন মুভি আমাক দিছে দিছ ইজ নট এ মুভি গাইজ দিছ ইজ চেলিব্ৰেশ্যন চিকন্দৰখন চেলিব্ৰেশ্যন হয় ইনষ্টাগ্ৰামত আৰু টুইটাৰত ফ'ল' কৰিব তাতে মই এটা দি দিম চ' তাতে পূৰা ভিডিঅ'বোৰ আহিব আমাৰ ডেন্স কৰাৰ পৰা সকলোবোৰ ভিডিঅ'বোৰ ধুনীয়াকৈ চাব পাৰিব তো যাই কিনে ফ'ল' কৰিব আৰু চেক কৰিব ভিডিঅ'বোৰ আৰু ভাইৰেল কৰি দিব আৰু গাইজ আমাৰ ভিডিঅ'বোৰ পূৰা মানে পঠাই দিয়ক শ্বেয়াৰ কৰি দিব তামান যাতে মানে বেলেগেও চাই আৰু গাইজ চিকন্দৰখন টিপিকেল মাছ মছলা নহয় এইখন এখন ষ্টৰি অৰিয়েণ্টেড ভাইজানৰ বাকী মুভিতকৈ বহুত বেছি বেলেগ অলপ মুভি যিটো এয়াৰ মুগাৰে বনাইছে অবভিয়াছলি থামছ আপ দিবই লাগিব তেওঁক কাৰণ ইমান ধুনীয়া এটা কাম কৰিছে আৰু এইখন মুভি যদি মই অভাৰঅল ধৰক BGM বা চিনেমাটোগ্ৰাফীৰ কথা ক'ব যাওঁ তো আপোনালোকে জানে এইখন মুভি ডাইৰেক্ট কৰিছে এয়াৰ মুগাৰেছ ছাৰে এয়াৰ মুগাৰেছ ছাৰক থেংক ইউটো ক'বই লাগিব অবভিয়াছলি ইমান ধুনীয়া এখন মুভি বনাইছে তাৰ বাহিৰে সন্তোষ নাৰায়ণন ছাৰে BGM দিছে কলকি মুভিত BGM তেওঁ দিছিল চ' ইয়াতেও দিছে বহুত বেছি ধুনীয়া কাম কৰিছে তো তেওঁকো থেংক ইউ কৈছোঁ তাৰপাছত যিটো একশ্যন কোৰিঅ'গ্ৰাফী কেভিন কুমাৰ এণ্ড ষ্টিভেন কুমাৰে কৰিছে বহুত বেছি ধুনীয়া একশ্যন চিনবোৰ বহুত বেছি চালিয়া মানে একদম আল্টিমেট টপ নটছ তাৰপিছত চিনেমাটোগ্ৰাফী কৰিছে থিৰু ছাৰে অবভিয়াছলি আপোনালোকে যিসকলে এই ফিল্ডত আছে সেইসকলে জানিব এতিয়া আপোনালোকক ডিটেইলততো ক'ব নোৱাৰি কিন্তু যিসকলে জানে তেওঁলোকে গম পাব তাৰপাছত মিউজিকৰ কথা ক'ব গ'লে প্ৰীতম দাই মিউজিক দিছে অৰিজিত সিঙৰ গান আছে নকাশ আজিজ নেগী বহুতৰ চান এনেকুৱা গানবোৰ আছে তো আপোনালোকে শুনি চালে বা গমে পাই যাব এণ্ড কালাৰ গ্ৰেডিঙৰ কাম কৰিছে ৰেড চিৰিজ VFX তো মেইনলি এইখনৰ BGMটো মানে আল্টিমেট হয় সন্তোষ নাৰায়ণন ছাৰে যি কাম কৰিছে ন BGMটো আল্টিমেট বুলি কৈছোঁ মই মানে এলিভেট কৰে একদম ভাইজানৰ স্ক্ৰীণ প্ৰেজেঞ্চটো মানে এনেকুৱা লাগে চাই মানে আৰু চিকন্দৰখন মানে হলত এক্সপিৰিয়েঞ্চ কৰা এটা মজাই বেলেগ যিটো BGM যিটো একশ্যন চিনবোৰত ভাইজানৰ স্ক্ৰীণ প্ৰেজেঞ্চ মানে আল্টিমেট বুলি কৈছোঁ চ' আৰু ভাইজানৰ লুকটো বহুত বেছি ধুনীয়া এখন মুভিত ফাৰ্ষ্ট এণ্ট্ৰি চিনৰ লুকটো চালিয়া একদম তাৰপাছত একশ্যন চিনবোৰত যিটো ভাইজানৰ স্ক্ৰীণ প্ৰেজেঞ্চ কি ক'ম মানে ভাইজানক এনেকৈ বিগ স্ক্ৰীণত দেখা পালে এটা মানে বহুত বেছি ভাল লাগে
ইয়াৰ আগত আমি টাইগাৰ থ্ৰী চাইছিলোঁ প্ৰপাৰ মুভি, তাৰপিছত কেমিঅ আহিল মানে বেবী জন আৰু সিংঘমত, তাৰপিছত এইখন বহুত দিনৰ মূৰত ভাইজানৰ প্ৰপাৰ মুভি আহিছে চিকান্দাৰ, যিটো আমি এদিন ৱেইট কৰিছোঁ। লাষ্ট টাইম ঈদৰ এইখন এনাউন্স হৈছিল, তেতিয়াৰ পৰা ৱেইট কৰিছোঁ। তো এতিয়া মই আপোনালোক এটাই কথা ক'ম, চিকান্দাৰখন আপোনালোকে নিজৰ পৰিয়ালৰ সৈতে যাওক। আমিও আপোনালোকে দেখাই পাইছে, আমি লগ বন্ধুবোৰ গৈছে, তাৰ আগতে আইতাও গৈছে, কুলদীপৰ আইতা আৰু ভণ্টি গৈছে কুলদীপহঁতৰ। চ' আপোনালোকে দেখাই পাইছে কিমান বেছি এটা ফেমিলি অডিয়েঞ্চৰ মুভি হয়। তো ফেমিলি লৈ আপোনালোকে চিকান্দাৰখন চাওক। এটা যিটো ইম'চনেল, আৰু মই সঁচাকৈ কৈছোঁ টু বি অনেষ্ট, আজিলৈকে এটা ইম'চনেল চিন অভিয়াছলি আছে, ভাইজানে মানে কান্দা চিন আছে। তো ভাইজানৰ চকু পানী ওলাওঁতে মোৰ মানে একদম বুকুখন মানে একে কান্দো হৈ গৈছে। অভিয়াছলি চকু পানী ওলোৱা নাই যদিও মানে এনেকুৱা ইম'চনেল হৈ গৈছোঁ, কাৰণ আমাৰ তেনেকুৱা বহুত বেয়া লাগিলেও মানে চকু পানীটো এনেকুৱা নোলায়, কিন্তু মানে ইমান ইম'চনেল হৈ গৈছোঁ মানে, আৰু চকু পানী ওলাবহে বাকী আছিল মানে। অনেষ্টলি কৈছোঁ, টু বি অনেষ্ট বহুত বেছি ইম'চনেল হৈ গৈছোঁ মই আজি ফাৰ্ষ্ট টাইম। বহুত মুভি চাইছোঁ, কিন্তু ভাইজানৰ এনেকুৱা কান্দোন দেখা পাই মানে মই নিজকে কণ্ট্ৰল কৰিব পৰা নাই আৰু অনেষ্টলি কৈছোঁ একদম। আৰু মই চিকান্দাৰখনৰ কথা বহুত বেছি নকওঁ, আপোনালোকে চালে গম পাই যাব। এইখন টোটেল মাছ মাছালা ষ্টৰি অৰিয়েণ্টেড ইম'চনেল ডিপ ইম'চনেল ফিল্ম হয়। তো আপোনালোকে সেইখন হলত এক্সপিৰিয়েঞ্চ কৰক। মানে বহুত বেছি ইম'চনেল হৈ গৈছোঁ এইখন। আৰু এইখন চিনেমাই আপোনালোকক এনেকুৱা নহয় যে পূৰা একশ্যন অনলি একশ্যন, তেনেকুৱা নহয়। এইখনে আপোনালোকে কিবা এটা চইছে আমাৰ সমাজত হৈ থকা ঘটনাবোৰৰ কিছু শিকাই থৈ যাব। মানে এটা কাহিনী ক'ব, আৰু এজন ৰজা কেনেকৈ এজন ৰজা হয় আৰু ৰজাৰ কৰ্তব্যবোৰ কি সেইবোৰ ক'ব, মানে তেনেকুৱা ধৰণৰ পলিটিকেলো হয়। চ' বিভিন্ন ধৰণৰ ষ্টৰি হৈছে। মই এতিয়া ডিটেইলত আপোনালোকক এটাই ক'ম, এখন ফেমিলি সৈতে যাওক, ইম'চনেলটো ফিল কৰা। এইখন মানে মুভি ফিল কৰা, ইম'চনেল চিনবোৰ ফিল কৰা, আৰু নিজৰ নিজৰ আপোনজনৰ সম্পৰ্কবোৰ বুজি পোৱা, তেনেকুৱা ধৰণৰ এখন মুভি হয়। তো আপোনালোকে এইখন এক্সপিৰিয়েঞ্চ কৰিব লাগে। আৰু সমাজৰ যিবোৰ কৰাপশ্যন তেনেকুৱা ধৰণৰ মানে ঘটনাবোৰ দাঙি ধৰে। আৰু অনলি যে এইটো নহয় যে চিনেমা এখন চালে টিপিকেল মানে ভিলেন আৰু হিৰোৰ মাজত ফাইট হ'ব, ভিলেন মৰি যাব, তাৰপিছত চিনেমা খতম হয়, তেনেকুৱা নহয় মানে। এইখন অকণমান বেলেগ হয়, ইউনিক হয়। ইউনিক এইকাৰণে হয়, অনলি যে আপোনালোকে কাৰোবাৰ এজনক ভিলেনজনক মাৰিয়ে যে কাহিনীটো খতম কৰিব, তেনেকুৱা নহয়। আপুনি এজন ৰজাৰ কৰ্তব্য কেনেদৰে পালন কৰিব পাৰে সেইখিনি সকলোখিনি আপোনালোকে এইখন চিকান্দাৰৰ জৰিয়তে আপোনালোকে গম পাব। এতিয়া বহুত একো নকওঁ, আপোনালোকে যেতিয়া চাব তেতিয়া গম পাব। এণ্ড আজি 30 তাৰিখ, আজি ফাৰ্ষ্ট চালোঁ আমি। তো আজি বহুত বেছি ভাল লাগিল। তো আপোনালোকে চাইছে চাৰ্টলেছ, আৰু মই চাওক আজি গোটেই ৰিভিউটো এইটো গেঞ্জিৰে বনালোঁ। মানে ভাইজানে গোটেই চাৰ্টৰ তলত এইটোৱে পিন্ধি আছিল গোটেই চিনেমাখনত বেছিভাগ টাইম। চ' এইটো আজি চাৰ্ট খুলি ডেন্স মাৰিছে, আপোনালোকে চাইছে। তো কি ক'ম আৰু সেয়াই। তো আপোনালোকে এটাই ক'ম, যাই কিনে চিকান্দাৰখন চাওক এণ্ড দিল খুচ হৈ যাব গাইছ। এতিয়া বহুত একো নকওঁ, ভিডিঅ'টো শেষ কৰোঁ। আপোনালোকে চিকান্দাৰ কোনদিনা চাই অতি সোনকালে যেতিয়াই পচিবল হয় গৈ কিনে ফেমিলিৰ সৈতে চাওক এণ্ড এক্সপিৰিয়েঞ্চ কৰক। এণ্ড মই আকৌ যামেই, অভিয়াছলি যাম, কেইদিন যাওঁ হিচাপ নাই, মানে যিমান দিন মন কৰে সিমান দিন যাই থাকিম। তো আপোনালোকে চাই থাকিব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টোত। বাকী চিকান্দাৰ টিকেট বুক কৰক আৰু যাওক আৰু চাওক, ফিল কৰক, আৰু ফিল দ্য ষ্টৰি, ফিল দি অজি ছলমান খান, ডেট উইল নিড। আৰু বহুত একো নকওঁ। তো এইখিনিতে ভিডিঅ'টো শেষ কৰিলোঁ। চিকান্দাৰে মানে দিল খুচ কৰি দিলে গাইছ। বহুত বেছি ইম'চনেল এণ্ড এক্সাইটমেণ্টটো অভিয়াছলি এতিয়াও আছে। আকৌ মানে চাওঁ লাগি আছে তেনেকুৱাই আৰু। ভাইজানৰ কি ক'ম আৰু, লাভ ইউ ভাইজান ফৰ এভাৰ। क्या बोलूं, एक्साइटेड और पीक लेवल